हेलो एवरीवन आज बनालो बजाৰৰ নিচিনা ঘুগুনি ঘৰতে ৰাতিয়ে এপোৱা মটৰ পানী ভিজাই ৰাখি দিছিলো মটৰ ফুলি আমাৰ ৰেডি আৰু এতিয়া নহৰুকে ফুটিমান আদা ইটকৰ শুকান জলকীয়া দি কিনি পেষ্ট বনাই লম আৰু লগতে মছলাও ৰেডি কৰি লম 2 চামুচ হালধি গুড়ি এড কৰি দিছো 4 চামুচ মিট মছলা আধা চামুচ জিৰা 1 চামুচ ৰং জলকীয়া গুড়ি 2 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ জালুক গুড়ি এফুটি পিয়াজ আৰু বিলাহীও কাটি ৰেডি কৰি লৈছো কুকাৰ গেছত পাতি দিছো গৰম হ'বলৈ কুকাৰ গৰম হৈ গ'ল আৰু এতিয়া তেল দিম মটৰৰ পৰিমাণ অনুসৰি তেল দিব তেল গৰম হৈ গ'ল আৰু কেটামান জিৰা দি দিছো আৰু লগতে পিয়াজখিনিও দি দিম আৰু পিয়াজখিনি ৰঙা হ'বলৈ ৰৈ দিম পিয়াজ ৰঙা হৈ গ'ল আৰু এতিয়া মছলাখিনি দি দিছো আৰু অলপমান পানী দি এখিনি লৰাই দিম আৰু দুখিলা তেজপাত দি দিছো আৰু নিমখ সোৱাদ অনুসৰি দিব আৰু এতিয়া মছলাখিনি ভালদৰে ভাজি লম আৰু অলপমান পানী এড কৰি ভালদৰে ভাজি লম এতিয়া মছলাখিনিত আধা কাপ বেসন এড কৰি দিছো আৰু অলপমান পানী এড কৰি বেসনখিনি ভালদৰে ভাজি লম বিলাহীখিনি আৰু গৰম কৰা পানী অলপ এড কৰি বিলাহীখিনি ভালদৰে ভাজি লম এতিয়া মটৰখিনি এড কৰি ঢাকন লগাই লগাই ভালদৰে ভাজি লম এতিয়া গৰম কৰা পানী দি কুকাৰ ঢাকন লগাই হুইসেল মাৰিবলৈ দিম 5-6টা হুইসেল মাৰাৰ পিছত আপোনালোকে মটৰ সিজিছে নাই চেক কৰি ল'ব কণী দুটা বইল কৰি লম মটৰ সিজালৈকে মটৰ সিজি গ'ল আৰু ওপৰৰ পৰা চাট মছলা এড কৰি ভালদৰে লৰাই অলপ সময় উতলিবলৈ দিম বইল কণী কাটি ৰেডি কৰি লৈছো ঘুগুনি আমাৰ ৰেডি আৰু এতিয়া উলিয়াই দিছো আৰু ওপৰৰ পৰা এড কৰি দিম বইল কণী কটা পিয়াজ আৰু কেঁচা জলকীয়া আপোনালোকে এদিন এনেকৈ খাই চাবচোন বৰ সোৱাদ হৈ খাবলৈ আৰু কেনেকুৱা পালে কমেন্টত জনাব আশা কৰিছো আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে আৰু আগলৈকে এনেকুৱা ৰেচিপি পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইমানেই থ্যাংক ইউ বাই বাই